নমস্কাৰ, টাইমছ টুডে দৰ্শকসকললৈ স্বাগতম জনাইছোঁ। আজি পুৱা কেইটামান খবৰ হৈছে। প্ৰকৃতি ৰুদ্ৰৰূপ উত্তৰাখণ্ডত দেৱভূমিত বৰষুণে চলাইছে ধ্বংসলীলা। মঙলবাৰে নিহত 16 জন, সন্ধানহীন বহুজন। দেৱভূমি উত্তৰাখণ্ডত পুনৰ এবাৰ প্ৰকৃতিৰ দ্বাৰা বিধ্বংস হৈ পৰিছে। মঙলবাৰে ধাৰাসাৰ বৰষুণৰ ফলত 11 জন লোকৰ মৃত্যু হোৱাৰ লগতে আনহাতে দেওবাৰে 5 জন লোকৰ মৃত্যু হৈছে। উত্তৰাখণ্ডত প্ৰকৃতিৰে চলোৱা তাণ্ডৱৰ ফলত এতিয়ালৈকে মুঠ 16 জনৰ লোকে প্ৰাণ হেৰুৱাইছে। নাইনিতালৰ ৰামগড়ৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ৰামগড়ত ডাৱৰৰ বিস্ফোৰণ সংঘটিত হৈছে, যাৰ ফলত বহু লোকে ধ্বংসাৱশেষত আবদ্ধ হোৱাৰ আশংকা কৰা হৈছে। বৰষুণ আৰু ভূমিস্খলনৰ বাবে নাইনিতাললৈ সকলো পথ বন্ধ হৈ পৰিছে। ৰাজ্যখনত মাত্ৰ 24 ঘণ্টাত 200 মিলিমিটাৰ বৰষুণ আহিছে। বহু অঞ্চলত আকৌ 400 মিলিমিটাৰ পৰ্যন্ত বৰষুণ আহিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ডেৰোডানত সাংবাদিকৰ আগত কৈছে যে মঙলবাৰে বৰষুণৰ সম্পৰ্কীয় ঘটনাত 11 জন লোক নিহত হৈছিল। আনহাতে ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ পিছত কেইবাজনো লোক ধ্বংসাৱশেষত আবদ্ধ হোৱাৰ আশংকা কৰা হৈছে। তেওঁ কয়, উত্তৰাখণ্ডত বৰষুণৰ ফলত নিহতৰ সংখ্যা 16 জনলৈ বৃদ্ধি পাইছে। ধামীয়ে আশ্বাস দিছিল যে ৰাজ্যখনত চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ 3খন সেনাৰ হেলিকপ্টাৰ সোনকালেই আহি পাব। ইয়াৰ 2খন হেলিকপ্টাৰ নাইনিতাললৈ আৰু আন এখন হেলিকপ্টাৰ গাৰৱাল অঞ্চললৈ বিভিন্ন স্থানত আবদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ প্ৰেৰণ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক আতংকিত নহ'বলৈ আহ্বান জনাইছে। তেওঁ কৈছে, জনসাধাৰণক সুৰক্ষিতভাৱে স্থানান্তৰিত কৰাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ পুনৰ 4 ধামৰ যাত্ৰাৰ বাবে যোৱা যাত্ৰীসকলক উদ্দেশ্য কৰি কৈছে যে তেওঁলোক য'তেই আছে তাত থাকক আৰু বতৰ উন্নত হোৱাৰ পূৰ্বেই তেওঁলোকক যাত্ৰাৰ আৰম্ভ নকৰিবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰিও তেওঁ কয়, বৰষুণৰ ফলত হোৱা ক্ষতিৰ মূল্যাংকন কৰা হৈছে। তেওঁ স্বীকাৰ কৰিছিল যে নেৰানেপেৰা বৰষুণে কৃষকসকলক যথেষ্ট প্ৰভাৱিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিস্থিতিত বুজ ল'বলৈ তেওঁৰ সৈতে ফোনযোগে কথা পাতিছে আৰু তেওঁক সকলো সম্ভৱ সহায়ৰ আশ্বাস দিছে। নাইনিতালৰ নয়নী হ্ৰদৰ পাৰত থকা মল ৰোড আৰু নয়না দেৱীৰ মন্দিৰ বানপীড়িত প্লাবিত হৈছে। আনহাতে ভূমিস্খলনৰ ফলত এটা হোষ্টেল ক্ষতিগ্ৰস্ত হৈছে। নাইনিতালৰ জিলাৰ প্ৰশাসনে চহৰখনত আবদ্ধ পৰ্যটকসকলক সহায় কৰিবলৈ সম্বন্ধিত প্ৰচেষ্টা চলাই আছে। চহৰৰ বাহিৰলৈ অহা-যোৱা কৰা বানত যাত্ৰীসকলক সতৰ্ক কৰিবলৈ আৰক্ষী মোতায়েন কৰা হৈছে আৰু বৰষুণ বন্ধ নোহোৱালৈকে যাত্ৰীসকলক য'ত আছে তাতেই থাকিবলৈ কোৱা হৈছে। ভূমিস্খলনে চহৰখনৰ বাহিৰৰ পথ অৱৰোধ কৰিছে। এইবাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুৰাজাৰত কুখ্যাত ডকাইতক আটক। হোজাই জিলাৰ মুৰাজাৰত এজন কুখ্যাত ডকাইতক আটক কৰিছে মুৰাজাৰৰ আৰক্ষীয়ে। মুৰাজাৰৰ আৰক্ষীয়ে সোমবাৰে নিশা মুৰাজাৰৰ থানাৰ অন্তৰ্গত কৌৰবনী গাঁৱত অভিযান চলাই আটক কৰে তজিম উদ্দিনৰ নামৰ ডকাইতজনক। ধৃত লোকজনে 30 ছেপ্টেম্বৰৰ নিশা মুৰাজাৰৰ ৰহমনগৰত সংঘটিত কৰিছিল ডকাইতি কাণ্ড। পিষ্টল দেখুৱাই কফিল উদ্দিনৰ নামৰ ব্যৱসায়ীজনৰ পৰা লুটি নিছিল বৃহৎ পৰিমাণৰ ধন। মুৰাজাৰৰ আৰক্ষীয়ে অভিযান চলাই তজিম উদ্দিনক আটক কৰিছে যদিও এই ডকাইতিত জড়িত আন বহুকেইজন এতিয়াও পলাতক হৈ আছে। মঙলবাৰে মুৰাজাৰৰ আৰক্ষীয়ে ধৃত লোকজনক শংকৰদেৱৰ নগৰৰ আদালতত হাজিৰ কৰি 2 দিনৰ কাৰণে আৰক্ষীৰ জিম্মাত লয়। এইবাৰ আন এটা ডাঙৰ খবৰ, 5টা সমষ্টিত 7,96,456 গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। সমাগত অসম বিধানসভাৰ 5টা সমষ্টিত ক্ৰমে গোসাইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা সমষ্টিৰ উপ নিৰ্বাচনত মুঠ 7,96,456 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। এই ভোটাৰসকলৰ ভিতৰত 4,03,347 গৰাকী পুৰুষ আৰু 3,93,068 গৰাকী মহিলা ভোটাৰ থকাৰ লগতে 4 গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। আনহাতে ছাৰ্ভিচ ভোটাৰ আছে 3,165 গৰাকী। ভোটগ্ৰহণ হ'বলগীয়া এই 5টা সমষ্টিৰ ভিতৰত আটাইতকৈ বেছি ভোটদাতা আছে তামুলপুৰ সমষ্টিত। সমষ্টিটোত 2,17,432 গৰাকী ভোটদাতা আছে। আনহাতে থাওৰা সমষ্টিত আছে আটাইতকৈ কম ভোটাৰ। সমষ্টিটোত আছে
1,15,971 গৰাকী ভোটাৰ। চলিত বৰ্ষৰ 1 জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ যোৱা বৰ্ষৰ 18 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা বিশেষ সংক্ষিপ্ত সংশোধনীৰ যোগে 8 অক্টোবৰলৈ এইবাৰৰ ভোটাৰ তালিকাত এই সমষ্টিকেইটা মুঠ 43,229 গৰাকী ভোটদাতাৰ নাম নতুনকৈ সন্নিৱিষ্ট কৰা হৈছে। আনহাতে এই উপ নিৰ্বাচনত 8,864 গৰাকী 80 বছৰ ঊৰ্ধ্ব ভোটাৰ আৰু 4,998 গৰাকী বিশেষভাৱে সক্ষম ভোটাৰে ভোট অধিকাৰ সাব্যস্ত কৰিব। এই উপ নিৰ্বাচনত নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ ভোটদান সুনিশ্চিত কৰিবৰ বাবে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়ে সংশ্লিষ্ট সকলোৰে প্ৰতি গুহাৰি জনাইছে। এইবাৰ আন এটা খবৰ, 2 খেলুৱৈক তালাচীৰ নামত আৰক্ষী উপ পৰিদৰ্শকৰ নিৰ্বিচাৰ প্ৰহাৰ। নগাঁৱৰ জুৰিয়াত এগৰাকী আৰক্ষী বিষয়াৰ কাণ্ডত ক্ষোভিত হৈ পৰিছে ৰাইজ। বীৰদাও গৰাৰী নামৰ উপ পৰিদৰ্শকগৰাকীয়ে ফুটবল খেলি সন্ধিয়া ঘৰলৈ উভতি অহা 2 গৰাকী খেলুৱৈক তালাচীৰ নামত ৰখাই নিৰ্বিচাৰে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। আৰক্ষী উপ পৰিদৰ্শকগৰাকীৰ লাঠিৰ কোবত ৰিজাবুল ইছলাম আৰু আজহাৰুল ইছলাম নামৰ 2 গৰাকী ফুটবল খেলুৱৈ আহত হৈছে। জানিব পৰা মতে, ফুটবল খেলি ঘৰলৈ বাইকেৰে আহি থকাৰ অৱস্থাতে গয়াৰীৰ উপাধিৰ উপ পৰিদৰ্শকগৰাকীয়ে ফুটবল খেলুৱৈ 2 গৰাকীক ৰখাই গুৰুলাকৈ প্ৰহাৰ কৰাৰ উপৰিও 2 গৰাকীয়ে মোবাইল ফোন 2টা ভাঙি পেলায়। এইবাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, অসমীয়া ভাষাক অপমান, তিতাবৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচী। বৰাকত অসমীয়া ভাষাক কোনো অখ্যাত বঙালী সংগঠনে কলা ৰঙৰে মোহাৰি চৰম অপমান কৰা কাৰ্যক গৰিহণা জনাইছে। তিতাবৰতো ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বীৰ লাচিত সেনাই। তিতাবৰ আঞ্চলিক সমিতিয়ে তিতাবৰত ষ্টেচন তিনিআলিত মঙলবাৰে বিয়লি ভাগত বীৰ লাচিত সেনাৰ সদস্যসকল সমবেত হৈ অসমীয়া ভাষাক অপমান কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰি এই দুষ্কাৰ্যৰ লগত জড়িত বৰাকৰ বঙালী সংগঠনটোৰ সদস্যসকলৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰী বিজ্ঞাপনত অসমীয়া ভাষাৰ ওপৰত কলা ৰং সনা বঙালী যুৱ ছাত্ৰ সন্থাৰ আৰু বঙালী ফেডাৰেশ্যন নামৰ সংগঠন দুটাৰ বেনাৰ দাহ কৰি অতি শীঘ্ৰে তেওঁলোকৰ গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক দাবী জনায়। সমগ্ৰ অসমত আজি উলহ মালহেৰে হিন্দুসকলে লক্ষী পূজা পালন কৰিব। পুৰোহিত নাথাকিলেও ঘৰতে কিদৰে কৰিব লাগে লক্ষ্মীক আৰাধনা, পূজাত কদাপি নকৰিব এনে কৰ্ম। ধনৰ দেৱী লক্ষ্মীক আহিন মাহৰ পূৰ্ণিমাত পূজা কৰা হয়। পূজা কৰা হয়। এই বছৰৰ 19 আৰু 20 অক্টোবৰত লক্ষ্মী পূজা। লক্ষ্মীয়ে তেওঁৰ ভক্তসকলক সম্পদ আৰু আকাংক্ষা পূৰণ কৰাৰ বাবে আশীৰ্বাদ দিয়ে। সেয়ে লক্ষ্মীক ঘৰে ঘৰে পূজা কৰা হয়। ঘৰত পুৰোহিত অবিহনে লক্ষ্মী পূজা কেনেদৰে কৰিব লাগে জানি লওক। প্ৰথমে পূজা কৰা সকলৰ চাৰিওফালে আৰু মূৰত গংগা পানী বা পবিত্ৰ পানী ছটিয়াই দিয়ক। 2. নাৰায়ণক স্মৰণ কৰি পূজা কৰিবলৈ আৰম্ভ কৰক। 3. পূজাৰ স্থানত তামৰ পাত্ৰ এটা পানী ৰাখক। এই পানী সূৰ্যলৈ আগবঢ়াব লাগিব। সূৰ্যক স্মৰণ কৰি পানী ঢালক। 4. মাটিৰ এটা ঘূৰণীয়া ঢাপ বনাই বা মাটি নহ'লে পীৰাত ঘট ৰাখক। ঘটৰ সন্মুখত ধান দিয়ক। 5. ঘট ছটিকা চিহ্ন আঁকক। 6. এতিয়া ঘটত গংগা বা পবিত্ৰ পানী ৰাখক। তাৰ ওপৰত আমৰ পাত ৰাখক। আমৰ পাতত তেল আৰু সেন্দুৰ ফুট দিয়ক। 7. ঘট স্থাপন কৰাৰ পিছত ধ্যানমগ্ন হৈ লক্ষ্মীক স্মৰণ কৰক। 8. লক্ষ্মীক স্মৰণ কৰি কওক, আহা মা, মোৰ ঘৰত প্ৰৱেশ কৰা, মোৰ ঘৰত অধিষ্ঠান কৰা, আমাৰ এই সৰু আয়োজন নৈবেদ্য গ্ৰহণ কৰা মা। 8. লক্ষ্মীক স্মৰণ কৰি কওক, আহা মা, মোৰ ঘৰত প্ৰৱেশ কৰা, মোৰ ঘৰত অধিষ্ঠান কৰা, আমাৰ এই সৰু আয়োজন নৈবেদ্য গ্ৰহণ কৰা মা। 9. ইয়াৰ পিছত লক্ষ্মীৰ ভৰি ধুই ভৰি দুখন আলপনাৰে আঁকি দিয়ক। 10. ফল মিঠাই আদি আগবঢ়াই ধূপ ধূনা দিয়ক। ইয়াৰ পিছত পুষ্পাঞ্জলি দি হাতত ফুল লৈ 3বাৰ অঞ্জলি আগবঢ়াব লাগে। 11. লক্ষ্মীৰ বাহনত ফুল দিয়ক। ইয়াৰ পিছত ক্ৰমে নাৰায়ণ, ইন্দ্ৰ আৰু কুবেৰক স্মৰণ কৰি ফুল দিয়ক। লক্ষ্মীক পুনৰ সেৱা কৰক। 12. অৱশেষত লক্ষ্মী পাঞ্চলি পঢ়ি পূজা সম্পন্ন কৰক। মনত ৰাখিব,
লক্ষ্মী পূজাত ঘণ্টা বজাব নালাগে, লক্ষ্মীৰ ঘটত তুলসী পাত নাৰাখিব, কিন্তু মাৰ লক্ষ্মীৰ পূজাৰ শেষত দুপাহ ফুল আৰু দুটি তুলসী পাত ভগৱান বিষ্ণুৰ চৰণত অৱশ্যে অৰ্পণ কৰিব। লোৰ বাচন ব্যৱহাৰ নকৰিব। লক্ষ্মী পূজাৰ সময়ত বগা ফুল বা কাপোৰ লক্ষ্মী মাক অৰ্পণ নকৰিব। এইবাৰ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। আকৌ হ'ব নেকি লকডাউন? দুৰ্গা পূজাৰ পিছতেই বাঢ়িছে ক'ভিড আক্ৰান্তৰ সংখ্যা, মুখ্যমন্ত্ৰী জৰুৰী বৈঠক। দুৰ্গা পূজাৰ পিছতেই ৰাজ্যত বাঢ়িছে ক'ভিড আক্ৰান্তৰ সংখ্যা। ইয়াকে লৈ ৰাজ্য চৰকাৰে কালি গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লয়। এই সন্দৰ্ভত আজি কেশৱ মহন্তই উল্লেখ কৰে যে দুৰ্গা পূজাৰ পিছৰ ক'ভিড পৰিস্থিতিৰ ওপৰত আৰু আলোচনা কৰা হ'ব আৰু 7 দিনৰ ভিতৰত চৰকাৰে এই বিষয়ে সিদ্ধান্ত ল'ব। এই আলোচনাৰ ভিত্তিতে ক'ভিডক লৈ ৰাজ্য চৰকাৰে পুনৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। গতিকে অসমত পুনৰ লকডাউন নিদিলেও হ্ৰাস পাব পাৰে সান্ধ্য আইনৰ সময়সীমা। ক'ভিড সংক্ৰমণৰ হ্ৰাস নকমি বাঢ়ি থাকিলে চৰকাৰে অহা 7 দিনৰ ভিতৰত কঠোৰ সিদ্ধান্ত ল'ব। উল্লেখ্য, সপ্তমী অষ্টমীত অসমত ক'ভিডৰ আক্ৰান্তৰ হাৰ প্ৰায় দুগুণ বৃদ্ধি পাইছিল। উল্লেখ্য, ৰাজ্যত আজি 353গৰাকী লোক ক'ভিডত আক্ৰান্ত হোৱাৰ লগতে কামৰূপ মেট্ৰত 152গৰাকী আক্ৰান্ত হৈছে। কিন্তু এই সংখ্যা পূজাৰ আগলৈ ক্ৰমে কমি আহিছিল। এইবাৰ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। কমিব খোৱা তেলৰ দাম। আহক ইয়াৰ প্ৰতিবেদন চাওঁ। এইবাৰ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। কমিব খোৱা তেলৰ দাম, ডাঙৰ পদক্ষেপ কেন্দ্ৰৰ। কিমান কমিব প্ৰতি লিটাৰত? খোৱা তেল প্ৰস্তুত কৰোঁতে যি অপৰিশোধিত পাম, সূৰ্যমুখী আৰু চয়াবিন তেলৰ আমদানি কৰা হয়, তাৰ ওপৰত আমদানি শুল্ক কমোৱা হৈছে। ইয়াৰ লগতে খোৱা তেলৰ দাম কমাবলৈ আন শুল্কও হ্ৰাস কৰিছে কেন্দ্ৰই। অপৰিশোধিত পাম, সূৰ্যমুখী আৰু চয়াবিন তেলৰ ওপৰত আমদানি শুল্ক 2.5% কমাই 0 কৰা হৈছে। লগতে অপৰিশোধিত পাম তেলৰ ওপৰত কৃষি কৰ 20%ৰ পৰা কমাই 7.5% কৰা হৈছে। চয়াবিন আৰু সূৰ্যমুখী তেলৰ ক্ষেত্ৰত সেয়া কমাই 5% কৰা হৈছে। যিসকল বন্ধু বান্ধৱী নতুনকৈ এই চেনেলটোত আহিছে, তেওঁলোকে এটা ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি ৰাখিব আৰু সদুশেষত এটা লাইক কৰি দিব।